বাঘৰৰ কনোৰা সত্ৰত হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন। চৰকাৰে এলট দিয়া মাটি লিজত দি মিলাপ্ৰীতিৰে চলি আছে হিন্দু মুছলমানে। হিন্দু মুছলমান একেলগে থিয় নাম জিকিৰ জাৰি পৰিৱেশন। হাতামপুৰীয় ঐক্য আৰু সম্প্ৰীতিৰ নিদৰ্শন পুনৰবাৰ দাঙি ধৰিলে হিন্দু মুছলমানে। চাওক জিকিৰ জাৰি আৰু থিয় নামৰ একাংশ। বৰপেটা জিলা বাঘবৰ সমষ্টিৰ কনোৰা সত্ৰত হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন আজিও অটুট হৈ থকাটো পুনৰবাৰ প্ৰতিফলিত হ'ল। উল্লেখ্য যে আজি দিনজোৰা কাৰ্যসূচীৰে কনোৰা সত্ৰত স্থানীয় মুছলমান আৰু বৰপেটা হিন্দু মানুহ একেলগ হৈ থিয় নাম জিকিৰ আৰু জাৰি পৰিৱেশন কৰি হাতামপুৰীয় ঐক্য আৰু সম্প্ৰীতিৰ নিদৰ্শন পুনৰবাৰ দাঙি ধৰে। জানিব পৰা মতে 1969 চনত গান্ধী জয়ন্তীৰ দিনা চৰকাৰে একাংশ খিলেঞ্জীয়া কৈবৰ্ত পৰিয়ালক গোবিন্দপুৰ ৰিজাৰ্ভৰ মাটি এলট দিছিল। সেই সময়ত 200ৰো অধিক পৰিয়াল উক্ত ঠাইত বসবাস কৰিছিল। সেই সময়তে গোবিন্দপুৰ গান্ধীগ্ৰাম কৃষি উন্নয়ন সমিতি কৈবৰ্ত সম্প্ৰদায় বৰপেটা গঠন কৰিছিল। উক্ত সমিতিত স্থানীয় মুছলমান ব্যক্তিক সদস্য কৰি লোৱাটো হিন্দু মুছলমানৰ সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন। এতিয়া আমাৰ মূল উদ্দেশ্যটো হ'লে আমাক চৰকাৰৰ ফালৰ পৰা 69 চনতে আমাক ভূমি এলেকাটো আমাক দান দিছিল গান্ধী জয়ন্তী উপলক্ষে। আৰু ইয়াতে আমি সকলোৱে আহি মিলিজুলি কৰি আমি খেতি বাতি কৰি আছিলোঁ। আৰু বিশেষ এটা অসুবিধাৰ কাৰণে ব্ৰহ্মপুত্ৰে আমাৰ বহু মাটি সহায় লৈ গ'ল। তাৰপিছত চৰকাৰে মথাউৰি দিলে, তাতো আমাৰ কিছু মাটি গুচি গ'ল। এইবিলাক সুযোগতে আৰু যান বাহনৰ বিশেষ অসুবিধা আছিল। সেইকাৰণে আমি ইয়াতে স্থায়ীভাৱে আমি বসতি কৰিব নোৱাৰিলোঁ। আৰু স্কুল ঘৰো নাছিল, তেতিয়া লাইটৰ কোনো ব্যৱস্থা নাছিল। সেইকাৰণে আমাৰ মানুহখিনিয়ে নিজৰ ঠাইতে ৰৈ থাকিলোঁ। তাৰপিছত আমি গোবিন্দপুৰত আমি মুছলিম সম্প্ৰদায়ৰ মানুহখিনিৰ লগত মহব্বত হিচাপত আমি খেতি বাতিখিনি আধিৰিকা হিচাপত আমি চলাই খাই আছোঁ। আজি প্ৰথমতে তেনেধৰণে আমাৰ চলি আছে। ইয়াত আমাৰ কোনো এটা অসুবিধা হোৱা নাই। মুঠ মাটি 1200 বিঘা হ'ব লাগে, কিন্তু 1200 বিঘা বৰ্তমান মাটি নাই। এতিয়া ব্ৰহ্মপুত্ৰত গৈছে, মথাউৰিত গৈছে। য'ত কিঞ্চিত কিছু মাটি আছে, তাতে হয়তো আমাৰ এলট দিয়া মানুহবিলাকৰ হয়তো কাৰোবাৰ 4 বিঘা আছে, কাৰোবাৰ 2 বিঘা আছে, কাৰোবাৰ 3 বিঘা আছে, কাৰোবাৰ 5 বিঘা আছে, এনেধৰণে আছে। গতিকে সেইখিনিৰ ওপৰত ঠিকা ভিত্তি কৰি আমাৰ মানুহখিনি চলি আছে। আপোনালোকৰ আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহখিনিৰ লগত আমি ভাই মহব্বত হিচাপত আমি চলি আছোঁ। আজি পৰ্যন্ত পইচা পাই দি দিয়ে, পইচা পাতি দিয়ে। কালক্ৰমত জীৱ জন্তুৰ আক্ৰমণ, হাবি জংঘলৰ পৰা যাতায়াতৰ অসুবিধা, চিকিৎসাৰ অভাৱ, স্কুল কলেজৰ অভাৱ, চাকৰি সূত্ৰে আদি বিভিন্ন কাৰণত উক্ত এলটপ্ৰাপ্ত লোকসকলে প্ৰায় 30-35 বছৰ পূৰ্বে বৰপেটা আদি বিভিন্ন ঠাইলৈ গুচি যায়। মই আজি প্ৰথম দিনে ইয়াতে আহিছোঁ। এই গান্ধীগ্ৰামত এটা লগ ভাত খাওঁ বুলি গোটাই সংকল্প কৰি লগ ভাত খোৱাৰ কাৰণে আহিছোঁ। আচ্ছা বাইদি বাই, ইয়াৰ যিটো উপযুক্ত বক্তাসকলে ক'লে এইবিলাক সত্য ঘটনা। মিলা প্ৰীতিৰ মাজেদিয়ে আমি যি মুছলমান বা হিন্দু সম্প্ৰদায়ৰ মানুহ আছোঁ, আমি চলি যাই আছোঁ আৰু চলি যাই থাকিব লাগে। ইয়াত আহি মোৰ বিশেষকৈ ভাল লাগিছে যে আমি দুয়ো সম্প্ৰদায়ৰ মানুহে আহি ইয়াতে তেওঁলোকৰ কৰা চগালে, গান ফূৰ্তি তামচা কৰিলে, একেলগে ভাতখিনি খাম, এনেকৈ খাওঁটো খোৱাত মোৰ যথেষ্ট ভাল লাগিছে। উল্লেখ্য যে উক্ত ভূমিৰ এটা অংশ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াত যা যোৱাৰ লগতে মথাউৰি আদি নিৰ্মাণৰ ফলতে কিছু অংশ কৃষিভূমি ওলাই যায়। অঞ্চলটোৰ তদানীন্তন বয়োজ্যেষ্ঠ মুৰব্বী উমৰ আলী দেৱানী, আকাল উদ্দিন, হবিবৰ ৰহমান বেপাৰী, আৰিফ খান, ৰহিজ দেৱানী, গফুৰ চৰকাৰ আদি ব্যক্তিৰ লগত পৰামৰ্শ কৰি গান্ধীগ্ৰাম কৃষি উন্নয়ন সমিতিৰ বিষয়ববীয়াসকলেও হাবি জংঘল পৰিষ্কাৰ কৰি খেতি বাতি কৰাৰ বাবে এলট মাটি স্থানীয় দৰিদ্ৰ ৰাইজক লিজত দিয়া বুলি সমিতিৰ বৰ্তমান সভাপতি সম্পাদকে জানিবলৈ দিয়ে।
উল্লেখ্য যে আজিলৈকে উক্ত অঞ্চলৰ স্থানীয় দৰিদ্ৰ কৃষকে এলটপ্ৰাপ্ত ব্যক্তিৰ পৰা খেতি মাটি লিজত লৈ মিলা প্ৰীতিৰে চলি আছে বুলি জনাইছে। মোটামুটি 15 বছৰ বয়সত এবাৰ আমি গুচি গৈছোঁ। গুচি যোৱাত এই মানুহবিলাকৰ নদী গৈছে, কিবা হৈছে, বহুতো মানে নানানটা অসুবিধাৰ কাৰণে আমি গোটেই মানুহখিনি আমাৰ যিবিলাক মুছলিম ভাই বন্ধু আছে তেওঁৰ লগত বুজাবুজি কৰি কাৰোবাক ঠিকা দিছোঁ, কাৰোবাক আধি দিছোঁ, এনে কৰি আমি মানে আজিলৈকে চলি আছোঁ। কিন্তু কিছুমান দুৰ্বৃত্তই অপপ্ৰচাৰ কৰে যে মুছলিমৰ ওচৰত গ'লে মুছলিমে মাৰিব আমাক হিন্দুখিনিক, কিন্তু হিন্দুখিনিক অপপ্ৰচাৰ কৰে মুছলিমখিনি যে তাতে গ'লে হিন্দু মানুহ এই মুছলিমবিলাকক মাৰিব। কিন্তু এই অৰ্থে তাৰমানে আমি যে আমাৰ মাজতে কোনো ভেদভাৱ নাই বা কোনো হেৰি নাই, ইয়াৰ কাৰণে আমি আজি এই গোবিন্দপুৰ হেৰিত গোটেই হিন্দু মুছলিমখিনি আমি লগ হৈ একত্ৰিতভাৱে এইটোৱে বুজাইছোঁ আমাৰ কোনো কাৰো মনত ভেদভাৱ নাই। এই মাটিখিনি আজি আমি আপোনালোকৰ মানুহকে ঠিকা বিকা দি মুছলিম মানুহখিনি ঠিকা বিকা দি আমি চলি আছোঁ। কিন্তু যোৱা বছৰো আমি তেওঁলোকক 2 বছৰৰ কাৰণে ঠিকা দিয়া হৈছিল। এই পইচাটো প্ৰত্যেক গৃহস্থকে যি অংশ পৰে একেবাৰে গৰীব মানুহ আছে সেই গৰীব মানুহখিনি পইচাটো আমি নিজ হাতে বিতৰণ কৰি দিয়া হৈছে। ঘৰ ইকুৱাৰত ঘৰ আছে কিছু, কিন্তু সেই ঘৰবিলাখন আমি বান্ধবা দিছোঁ, কিন্তু মাটি আমাৰে কিছুমানে বহুত টানান কিবা কেনে কৈ, কিন্তু তেওঁলোকেতো জোৰ বুৰ্বকভাৱেতো ঘৰ বান্ধা নাই। বৰাবৰ মাটিও আমাৰ গতিকে আমি কৈছোঁ বুলি এটা ঘৰ বান্ধ আমাৰ মাটিখিনি আশ্ৰয় হওক, এনেহেন আৰু আমিতো আধি ঠিকা দিব লাগিলে সেই গৃহস্থটো থাকবই। মই কাৰণ মোৰ 2 বছৰত মই কোনো জোৰ জুলুম পোৱা নাই, মই ছেক্ৰেটাৰী। আপোনালোকৰ চেনেলৰ মাধ্যমেদি মই এইখিনি কথা ক'ব বিচাৰিছোঁ যে অসম চৰকাৰে নাইবা ভাৰত চৰকাৰে যিখিনি মাজে সময়ে আমাৰ সাম্প্ৰদায়িক মন্তব্য দাঙি ধৰে, সেই সাম্প্ৰদায়িক মন্তব্য যে দাঙি ধৰিছে সেইখিনি আমি আজি ইয়াতে হিন্দু মুছলমান সকলো সম্প্ৰদায়ৰ মানুহ আমি ইয়াতে সমবেত হৈছোঁ। আৰু একেলগে সমবেত হৈ আমি যে ইয়াতে এটা ভোজমেলৰ আয়োজন কৰিছোঁ, আমাৰ মাজত যে কোনো ধৰ্মীয় বিবাদ নাই, কোনো ধৰণৰ যে ধৰ্মৰ প্ৰতি আমাৰ ভেদভাৱ নাই, এই সন্দৰ্ভত আমি ইয়াতে আজি সমবেত হৈছোঁ। আৰু অসম চৰকাৰক অৱগত কৰাব খুজিছোঁ এইখিনিয়েই যে আমি হিন্দু মুছলমান আগৰে পৰা আছোঁ, এতিয়াও আছোঁ আৰু আগলৈ থাকিম। এইখিনি আপোনালোকৰ মাধ্যমেদি আমি অসম চৰকাৰক জনাবলৈ বাধ্য হ'লোঁ। গ্ৰামটোৰ নাম হ'ল গান্ধীগ্ৰাম বুলি জনাজাত। এইটো 1969 চনত আবণ্টিত দিছে আমাৰ হিন্দু সম্প্ৰদায়ৰ সকলৰ মাটি। আমি তেখেতসকলে ইয়াতে নাই, আজি বহু বছৰে হয়। গতিকে সেই সূত্ৰে আমি মুছলমান সম্প্ৰদায়ৰ যিসকল মানুহ আছোঁ তেখেতসকলৰ লগত আলাপ আলোচনাৰ মাধ্যমেদি কিবা বিনিময়ৰ মাধ্যমেদি আমি ইয়াতে খেতি বাতি কৰি আছোঁ। কিছুমানে আদি খেতি বাতি কৰি আছে। কোনো ধৰণৰ মুঠতে এক কথাত ক'বলৈ গ'লে আমাৰ হিন্দু মুছলমানৰ কোনো সাম্প্ৰদায়িক মন্তব্য নাই। আমি একেলগে ভাই হিচাপে আছোঁ আৰু থাকিম, আগলৈও থাকি যাম।